হাই এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভাল। আৰু আমি 4 দিনৰ হলিডে এটা পাইছোঁ ইষ্টাৰৰ কাৰণে। আজি তাৰে ছেকেণ্ডটো দিন আৰু আমি সেইটো কাৰণে ওচৰতে আমাৰ পৰা মানে লণ্ডনৰ পৰা 2 ঘণ্টাৰ দূৰত থকা এটা নতুন ঠাইলৈ গৈ আছোঁ আৰু আপোনালোককো লৈ গৈ আছোঁ। আমি প্ৰায় পালোহি। ইয়াৰ পৰা আৰু 12-13 মিনিটমানৰ ৰাস্তা আছে। এতিয়া ৰাস্তাটো প্ৰায় সৰু হৈ গৈছে, মানে ভিতৰৰ ৰাস্তা এটা দি আনিছে মেপে। আৰু মানে সৰু হৈ যোৱাৰ উপৰিও বহুত মানে ওপৰ তল হৈ পেলাই আছে ৰাস্তাটো। আমি অথনিৰ পৰা পাৰ্কিঙেই বিচাৰি ঘূৰি ফুৰিছোঁ। 10 মিনিটমান হৈ গ'ল আৰু এতিয়ালৈকে একো জেগা পোৱা নাই আৰু আমি এইখিনিতে ঘূৰিয়ে আছোঁ। পাৰ্কিং নাপালোঁ আৰু এতিয়া আমি বেলেগ এটা স্পটত গৈ আছোঁ, পাৰ্কিং স্পটত। হেল্ল' এভৰিৱান, মই অথনি কৈছিলোঁ যে আমি এখন নতুন চহৰলৈ আহিছোঁ আৰু এই চহৰখন হৈছে বাথ। ইংলেণ্ডৰ পৰা, মানে আমাৰ লণ্ডনৰ ঘৰৰ পৰা ইয়ালৈ প্ৰায় 2 ঘণ্টাৰ ৰাস্তা। আৰু ইয়াতে বেচিকেলি মানে যোনবিলাক জৰ্জিয়ান ষ্ট্ৰাকচাৰ হয় তেনেকুৱা মানে ষ্ট্ৰাকচাৰে ভৰ্তি এখন ঠাই। আৰু এইখন ৱৰ্ল্ড হেৰিটেজ চাইটতো আছে, মানে ইংলেণ্ডৰ এই চহৰখন ৱৰ্ল্ড হেৰিটেজ চাইটত আছে। আৰু ইয়াতে মানে বাথ নামটো পৰিছে যোনটো ৰোমানসকলে ইয়াতে বহুত বাথ মানে কেনেকুৱা আৰু এনেকৈ চুইমিং পুল বা জাকুজি টাইপৰ জেগা বনাই পেলাই তাতে মানে গা ধুইছিলে। আৰু মানে জানো এইটো বহুত মানে ভিয়ৰ্ড এটা কনচেপ্ট হয় যে সেইটো কাৰণে বাথ মানে কি আৰু বাথৰ কাৰণে ঠাইখনৰ নাম বাথ, বাট সেইটোৱে হয়। আৰু ইয়াতে বহুত কেইটা স্পা আছে আৰু যোনবিলাক গৰম পানীৰ গৰম পানীৰ যেনেকৈ আমাৰ অসমত এটা আছে, তেনেকৈ ইয়াতে বহুত কেইটা আছে। আৰু মই আপোনালোকক ঠাইখন দেখুৱাম। ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ আৰু মই যিহেতু এইবিলাক ৰুইনছ আৰু হিষ্ট্ৰী ৰিলেটেড বস্তুবিলাক ভাল পাওঁ, সেইকাৰণে মোৰ আহি বিৰাট ভাল লাগিছে। কিন্তু আদিশ্যৰ ইমান ভাল লগা নাই। যিয়ে নহওক আৰু কি চাওঁ আপোনালোককো দেখুৱাই থাকিম। আমি আহি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো পালোহি আৰু আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো হৈছে ৰয়েল ক্ৰেচেণ্ট। আৰু ইয়াতে 30টা মানে দেখাও একবাৰ এনেকুৱা 30টা বিল্ডিং আছে। আৰু এই গোটেই ঠাইখিনি যোনে ব্ৰিজাৰ্টন ছিৰিজ চাইছে তাতে এইখন মানে প্ৰিন্স বা ডিউকহঁতৰ মানে ঠাইখন হয়। আৰু ব্ৰিজাৰ্টন ছিৰিজত এইখিনি জেগা বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াতে শ্বুটিং কৰা হৈছিলে। আৰু ইয়াতে বহুত টুৰিষ্ট আহিছে আজি, যেনেকৈ অথনি আপোনালোকে অভিয়াছলি গম পাইছে যে কাৰ পাৰ্কিঙত জেগা যেনেকৈ পোৱা নাছিলোঁ, এতিয়াও বহুত টুৰিষ্ট আহি আছে। আৰু মই যিহেতু ব্লগিঙত নতুন হয়, মোৰ অলপ লাজ লাগিছে, অলপ নহয় বহুতেই লাজ লাগিছে, বহুত অকৱাৰ্ড। কিন্তু যিয়ে নহওক মই ট্ৰাই কৰি আছোঁ যে মই অকৱাৰ্ড নহওঁ আৰু আপোনালোকক ভালকৈ দেখাব পাৰোঁ। তাৰপিছত আমি ইয়াতে অলপমান খোজকাঢ়ি পেলাই সন্মুখত থকা পাৰ্কখনলৈ যাম আৰু তাতে অলপ সময় থাকি আমি আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন যাম। ইয়াতে ৰিষ্ট্ৰাকচাৰৰ কাম চলি আছে, মানে এইবিলাক যিহেতু বহুত পুৰণা ঘৰবোৰ হয়, বিল্ডিংছবোৰ হয়। মাজে সময়ে ইয়াতে কাম চলি আছে। কিন্তু কাম চলি থাকিলেও আদিশ্য এতিয়ালৈকে মানে অকণমানো খুচ হোৱা নাইকিয়া, কাৰণ কি সি এনেকৈ বিল্ডিং বহুত বেয়া পায়। আৰু তাকে মোক একদম পুৰা কমপ্লেইন কৰি আছে যে এনেকুৱা জেগালৈ আনিলি, মই তোক স্কটলেণ্ড লৈ গৈছিলোঁ। কিন্তু যিয়ে নহওক কালি মই তাক বেলেগ এখন জেগালৈ লৈ যাম। মানে এইবাৰৰ ট্ৰিপটো প্লেন কৰাৰ দায়িত্ব মোৰ তাতে আছিলে। কালিলৈ মই তাক ভাল জেগা এটা লৈ যাম। মানে সি সাগৰ ভাল পায়, পানী ভাল পায়। চি থকা এটা জেগালৈ লৈ যাম। কিন্তু আজি মোৰ ভাল লগা জেগালৈ আনিছোঁ, যিহেতু মোৰ বিল্ডিংছ ভাল লাগে। আমি আহি পেলাই ফাইনেলি এই 30টা বিল্ডিঙৰ একদম শেষৰখিনিত আহি পেলাই পালোহি। আৰু এইখন আচলতে ইয়াতে এতিয়া বহুত কেইটা হোটেল আছে। ইয়াৰ ভিতৰতে মানে বহুত কেইখন বেলেগ হোটেল আছে আৰু বহুত কেইটা স্পা আছে, যেনেকৈ মই অথনি কৈছিলোঁ। আৰু ইয়াতে মানে বহুত ফেমাছ মানুহ আহি পেলাই থাকিছে, মানে বহুত ৰজা ৰাণী আহি পেলাই বেলেগ দেশৰ আহি পেলাই থাকিছে। আৰু এইটো 240 বছৰ পুৰণি। যোনবিলাক আমি আগতে স্কটলেণ্ডত বা ৱেলছত যোনবিলাক পেলেচবোৰ গৈছিলোঁ, অভিয়াছলি সেইবিলাক বহুত পুৰণা আছিলে। এইখন ইমান পুৰণা নহয় যদিও 240 বছৰ পুৰণি। আৰু মানে ইয়াতে বহুত ফেমাছ আৰু মানে ইয়াৰে বহুত ছিগনিফিকেঞ্চ আছে। এতিয়া আমি ইয়াৰে পাৰ্কখনলৈ গৈ আছোঁ আৰু পাৰ্কখনৰ পিছত ছেকেণ্ড ডেষ্টিনেশ্যন যাম। কিন্তু ইয়াতে যেনেকৈ হপ অন হপ অফ বাছ আছে লণ্ডনত, মানে কি আৰু বাছবিলাকত মানুহে উঠি পেলাই গোটেই চহৰখন চায়, মানে যোনবিলাক অ'পেন ডেক থাকে বাছখনৰ ওপৰত। তেনেকুৱা বাছ বহুত আছে। কিন্তু আমি যিহেতু গাড়ী লৈ আহিছোঁ, আমি হপ অন হপ অফ কৰা নাই, বাট আমি এনেকৈ চাম গোটেই ঠাইখন।
চ' আমি এতিয়া গৈ আছোঁ বাথ এবি ৰয়েল ক্ৰিচেণ্টৰ পৰা 10 মিনিটমানৰ খোজকাঢ়ি গ'লে দূৰ হয় মানে ডিষ্টেঞ্চ হয় তাৰপিছত বাথ এবিৰ ওচৰতে এখন ব্ৰিজ আছে সেইখন যোনখন ইয়াৰে মানে এভন নদীখন হয় এভন নদীৰ ওপৰত বনোৱা দলং এখন আছে দলংখন বিৰাট ধুনীয়া তাৰপিছত আমি বাথ এবি চাই সেই দলংখন চাই দলংখনৰ নামটো মই পাহৰিলোঁ কিবা পি ডি আছিলে মই পাহৰিলোঁ এতিয়া তাৰপিছত আমি নেশ্যনেল ট্ৰাষ্টৰ প্ৰায়াৰ পাৰ্ক নামৰ এখন জেগালৈ যাম হ'পফুলি আদিত্যই সেইটো অলপমান ভাল পাব কাৰণ কি এতিয়ালৈকে সি মোৰতো মাথা খাই আছে যে একো ভাল লগা নাই এইটো একো ভাল লগা নাইকিয়া বা যিয়ে নহওক এতিয়া আমি বাথ এবিত আপোনালোকক লগ পাম সিহঁতে চব মানুহবিলাকে যেনেকৈ হাতত ধৰি পেলাই যায় চব লড়কা লড়কি जैसे हाथ पकड़ के जाते हैं तो क्यों नहीं पकड़ता मेरा हाथ চ' আমি এতিয়া এইটো ক্ৰছিং পাৰ কৰিলোঁ আৰু ক্ৰছিংটো পাৰ কৰাৰ পিছত এইখন সন্মুখত যোনখন পাৰ্ক আছে আৰু এই পাৰ্কখনৰ নামটো হ'ল কুইন্স পাৰ্ক নাজানো ইয়াতে ৰাণী আছিলে নে নাছিলে মানে সঁচা ৰাণী কিন্তু সেই আৰু নামটো কুইন্স পাৰ্ক আৰু তাৰপিছত আমি এতিয়া হাই ষ্ট্ৰীটেদি গৈ আছোঁ ইয়াতে আচলতে যোনবিলাক মাৰ্কেট টাইপৰ এৰিয়া হয় যোনবিলাক ৰাস্তাবোৰ থাকে সেইবিলাকক হাই ষ্ট্ৰীট বুলি কোৱা হয় ইয়াৰ দুয়োটা ছাইডত মানে দোকান তেনেকুৱা ধৰণৰ মানে কমাৰ্চিয়েল এৰিয়াবোৰ থাকে যেনেকৈ ইণ্ডিয়াত বহুতকেইটা হিল ষ্টেচনত মল ৰোডছ আছে চিমলাত হওক মানালীত হওক তো তেনেকৈ ইয়াতেও তেনেকৈ হাই ষ্ট্ৰীট বুলি কয় ইয়াৰে মল ৰোডবিলাক আৰু বেচিকেলি চ' ইয়াতে বহুত ধুনীয়া ধুনীয়া গোন্ধ আহি আছে মানে ইয়াতে বহুত কেইখন ৰেষ্টুৰেণ্ট আছে हम लोग कहाँ लंच करेंगे যিয়ে নহওক আমি চাগে ইয়াতে ক'ৰবাত খাম ইমান বেছি ভিৰ হৈছে চ' এতিয়া তাতে কিবা লাইভ মিউজিক চলি আছে আৰু আমি সেইফালে গৈ আছোঁ নাজানো কি চলিছে আমি খালি গানৰ মানে কি মিউজিক শুনি পেলাই সেইফালে গৈ আছোঁ আৰু ইয়াতে এনেকৈ চাইকেলবোৰ ৰেণ্ট কৰিবৰ কাৰণে পাৰি কিন্তু মই চাইকেল চলাই পেলাই পণ্ডিচেৰীত এবাৰ বহুত বেয়াকৈ পৰিছিলোঁ তাৰপিছৰ পৰা মই চলোৱা নাই আৰু চ' আমি ইয়াতে যেনেকৈ চেণ্টাৰত আহিছিলোঁ আৰু এই মিউজিক চলি থকা বুলি মই কৈছিলোঁৱে তাৰ সন্মুখতে চাইবালা দেখিলোঁ ৰেণ্ডমলি আৰু আমি এতিয়া চাগে চাহ খাবলৈ যাম যদিও মই চাহ নাখাওঁ ইমান তেনেকৈ কিন্তু আমি যাই আছোঁ Oh, we have reached. So ये सके बात अभी है यही है ना সোমাবলৈ জেগা নাই মানে ডাংকি মুভিখনত যেনেকৈ তাপচি পানো এনেকৈ ষ্টেচু হয় ইয়াত তেনেকুৱা এজন আছে নাচিনো কেনেকৈ বহি থকাৰ নিচিনা আছে এটা ছেইম পজিশ্যনত বাট ফুল লাগে বহুত আৰু ইয়াতে এনেকৈ লাইভ মিউজিক চলি আছে ইয়াতে লাইভ মিউজিক চলি আছে সেইটো ৰোমান বাথ হয় ये इसका अंदर है रोमन बाथ जिसके लिए उन्होंने কৈছিলোঁ যে ইয়াতে মেইন ফেমাছ হয় ৰোমানসকলে যোনবিলাক বাথ বনাইছিলে তাৰ কাৰণে চ' এইটো তাৰে এটা ৰোমান বাথ হয় আৰু ইয়াৰে এণ্ট্ৰি ফি কিমান হয় দেখিমগৈ আমি এণ্ট্ৰি ফি দেখতে আজ Dos adultos y yo compuesto como niñera. এজনৰ 29 pounds
মানে প্ৰায় 3000 টকা নেই যাৰে আণ্ডাৰ ন চ' এইটো বাথ হেভি মানে বাথ চাৰ্চ যোনটো হয় মেইন চাৰ্চ আৰু এইটো UK থকা মানে UKত মাত্ৰ 3টা এনেকুৱা চাৰ্চ আছে যাৰ ভিতৰতে দোকানবোৰ থাকে আৰু এইটো তাৰে এটা হয় আৰু ইয়াতে যোনবিলাক দোকানৰ কথা কৈছোঁ এইবিলাক ছভিনিয়ৰ দোকান আছে ইয়াতে এখন দোকানত গৈ পেলাই ছভিনিয়ৰ ল'লোঁ বাথৰ কিন্তু এইখন আকৌ নতুন দোকান এখন দেখিছোঁ কিবা গ্লাছ আছে গ্লাছেৰে বনোৱা বস্তু আছে মেইনলি চাগে চ' আমি ইয়ালৈ আহিছোঁ এতিয়া আমাৰ কামৰ একো বস্তু নাই ভিতৰত ইয়াতে লাইনটো এতিয়া এই দীঘল লাইনটো যোনটো মোৰ ছাইডত আছে মোৰ সোঁফালে সেই লাইনটো চাৰ্চৰ ভিতৰত মানে বাথ হেভিৰ ভিতৰলৈ যোৱাৰ লাইন হয় কিন্তু তাতেও চাগে কিমান পাউণ্ড আছিলে মই পাহৰিলোঁ আৰু ইমান চাৰ্চৰ ভিতৰত যোৱাৰ ইণ্টাৰেষ্টটো নাই বাৰু তো আমি নগ'লোঁ আমি এতিয়া ইয়াৰ সলনি এখন দলঙলৈ গৈ আছোঁ চ' এতিয়া মই কৈছিলোঁ যে আমি এতিয়া এভন নদীৰ ওপৰলৈ গৈ আছোঁ মানে তাৰ ওপৰত যোনখন দলং আছে সেইখনলৈ গৈ আছোঁ সেইখনৰ ষ্ট্ৰাকচাৰটো কেনেকৈ বুজাম এতিয়া আপোনালোকে দেখিলে গম পাব মানে পানীবোৰ ভিতৰলৈ সোমাই যোৱাৰ নিচিনা লাগে দলংখনৰ ছাইডত এটা এনেকুৱা ষ্ট্ৰাকচাৰ এটা কিবা এটা বনোৱা আছে যোনটোদি পানীবোৰ তললৈ সোমাই থকা যেন লাগে চাগে আমি সেইখন দলঙলৈ গৈ আছোঁ এই গোটেই মানে বাট চহৰখনেই মই অথনি কৈছিলোঁৱে যে যেনেকৈ ৱৰ্ল্ড হেৰিটেজ চাইট পৰে চ' ইয়াতে বহুত পুৰণা ষ্ট্ৰাকচাৰ আছে আৰু মানে বহুত পুৰণা বিল্ডিংছবোৰ আছে যাৰ ছিগনিফিকেঞ্চো নাজানো আমি আৰু ইমান পঢ়িও অহা নাছিলোঁ পটককৈ ডিচাইড কৰি পেলাই অহা হৈছিলে যে ইয়ালৈ আহিম আৰু সেইটো কাৰণে চব বিল্ডিঙৰ বা চব ঘৰবোৰৰ কি ছিগনিফিকেঞ্চ কি ইম্পৰ্টেঞ্চ সেইবিলাক নাজানো খালি বহুত পুৰণা বিল্ডিং দেখি আছোঁ আৰু এতিয়ালৈকে চ' আমি আহি পেলাই পালোঁহি ইয়াতে আৰু মই কৈছিলোঁ যে এখন এভন নদীৰ ওপৰত আছে আৰু এই গোটেই ষ্ট্ৰাকচাৰখিনি আচলতে চাগে ইয়াতে চিৰি বনোৱা হৈ আছে ষ্টেয়াৰ্ছ আৰু সেইটো কাৰণে পানীখিনি এনেকৈ পৰে মানে এনেকৈ ৰাউণ্ড পূৰা ধুনীয়াকৈ চব পানীবোৰ ডেম টাইপৰ আৰু ক'ব গ'লে আৰু এই জেগাখিনিৰ পৰা গোটেই চহৰখনো দেখা পোৱা যায় যেনেকৈ সেইফালে বিল্ডিং আছে এইবোৰ কিছুমান সেই ঘৰবোৰ দেখা পোৱা যায় ऐसे मत कर यार ফোন গিৰ যায়গা আৰু সেইফালেও ঘৰবোৰ দেখা পোৱা যায় চ' এইখিনি জেগা অলপমান ঠিক ঠাক লাগিছে দলং হয় আৰু দলংখনৰ ভিতৰতে এনেকৈ বহুত কেক শ্বপ আছে আৰু কেক আৰু কি কেক চাহ কফি এনেকৈ মানে বহুত কেফেজ টাইপৰ আছে খানা बहुत क्यूट है ना मतलब इतना छोटा छोटा स्पेस है এনেকৈ পুৰণা বস্তুবিলাক দেখিলে ল'ব মন যায় বাট ইমান বেছি এক্সপেঞ্চিভ হয় চব বস্তু আৰু মানে এনেকৈ ইণ্ডিয়ান মাইণ্ডছেটৰ কাৰণে নে কি নাজানো মানে চব বস্তু পাউণ্ডৰ পৰা মানে আইনাৰলৈ কনভাৰ্ট কৰি মানে মূৰটোৱে কনভাৰ্ট কৰিলে নিজে নিজে চ' আমি এই দলংখনেদি গৈ পেলাই আমি এতিয়া তললৈ নামি যাম তললৈ নামি গৈ পেলাই আমি ব্ৰিজখনৰ ছাইডত যোনটো মানে নদীখনৰ ছাইডত যোনখন পাৰ্ক আছে সেইখন পামগৈ ইয়াতেও এনেকৈ বহুত কিবা কিবি পোৱা যায় পব টাইপৰ হয় ফটো লৈ আছে আমি ফটোৰ কাৰণে লাইন পাতিছোঁ চ' এইটো আমাৰ থাৰ্ড ডেষ্টিনেশ্যন আছিলে আশা কৰিছোঁ আপোনালোকৰ এতিয়ালৈকে ভাল লাগি আছে
আমি এতিয়া তলৰ ঠাইখিনিলৈ আহিলোঁ মানে এখন পাৰ্কৰ নিচিনা আৰু ইয়াতে মানুহবিলাকে খোজকাঢ়ি আছে আৰু নাজানো আগলৈ গৈ আছে আগত বা কি আছে সেইটো নাজানো তথাপিও আৰু ইয়াতে ব'ট ৰাইডো কৰিব পাৰি তাতে বহুত ব'ট আছে কিন্তু চলি থকা এখনো দেখা নাই হাতীচৰ এইফালৰ পৰা সেইফালৰ পৰা গৈ পেলাই আজি মই বহুত ভিডিঅ' বনাই দি পেলাই মানে বহুত কষ্ট কৰি দি আছে মোক ৰেকৰ্ড কৰিব মোৰ ভিডিঅ' ৰেকৰ্ড কৰি দি আছে চ' আমি অথনি সেইখিনিত আছিলোঁ একদম এটা চক্কৰ মাৰি পেলাই আমি এতিয়া এইখিনি পালোহি এইখন দলঙৰ ওপৰত পালোহি আমি অথনি সেইখন দলঙত আছিলোঁ তাৰপিছত আমি এতিয়া এইখন পাৰ্কলৈ যাম আৰু ইয়াতে এতিয়াও মানুহ আছে বহুত তাৰপিছত পাৰ্কখন যোৱাৰ পিছত আমি চাগে লাঞ্চ কৰিবৰ কাৰণে যাম চাওঁ চ' আমি আহি পেলাই ফাইনেলি আমাৰ লাষ্ট ডেষ্টিনেশ্যন পালোহি এইটো লেণ্ডস্কেপ পাৰ্ক হয় লেণ্ডস্কেপ প্ৰায়াৰ পাৰ্ক ইয়াৰ পৰা বহুত ধুনীয়া ভিউ আৰু এইটোত আচলতে ফাৰ্ষ্টত আহিব লাগিছিলে কিন্তু মই কি কৰিলোঁ মই মূৰ্খামি কৰিলোঁ যে মই ভাবিলোঁ যে এইটো লাষ্টত আহি পেলাই ধুনীয়াকৈ মানে একদম পূৰা বেছি সময় লৈ পেলাই চাই পেলাই যাম কিন্তু মই মানে কি অ'পেনিং আৱাৰ্ছটোৱে চাবলৈ পাহৰি থাকিলোঁ তাৰপিছত এতিয়া এইখন 5টা বজাত বন্ধ হয় আমি লাঞ্চ কৰি আছোঁ তাৰপিছত মই ভাবিলোঁ যে চলো টিকেট লৈ লওঁ এতিয়াই মই টিকেট লওঁতে দেখিছোঁ যে 4টা বজাত লাষ্ট এণ্ট্ৰি টাইম আৰু 5টা বজাত বন্ধ মোৰ একদম মানে কি আৰু অৱস্থা বেয়া হৈছে মই কাৰণ কি মানে এইটো কাৰণে মই চবতছে এনেকৈ বেছি এক্সাইটেড হৈ আছিলোঁ মোৰ কাৰণে এইটোৱে হাইলাইট হৈছিলে তাৰপিছত আদিশ্বৰক ক'লোঁ যে এইটো বন্ধ হৈ যাব তাৰপিছত একদম মোৰ কান্দা হৈ ওলাই যাব আৰু তাৰপিছত এইটো চাৰ্পেণ্ট লেক হয় বাৰু কি চাৰ্পেণ্টাইল লেক আৰু আমি এইটো ছাইডেদি মানে গৈ থাকিম তাৰপিছত মই কৈ আছিলোঁ কাহানীটো যে কি হ'ল বকুল ফুল ইজ ইট মই কৈ আছিলোঁ যে তাৰপিছত কি হ'ল মই খাই থাকোঁতে মনত পৰিলে যে মোৰ একদম কান্দা হ'ল চ' আদিশ্বৰে ক'লে কি যে ঠিক আছে মানে কি আৰু আমি গাড়ী চাড়ী পিক নকৰিলোঁ কেব এখন বুক কৰিলোঁ কেবখন বুক কৰি পিনে আমি কেবখন বুক কৰি পেলাই আমি একদম পূৰা কৈছোঁ কি যে জল্দিছে ব'ল ড্ৰাইভাৰজনক তাৰপিছত তেওঁ একদম পূৰা পটাপট লৈ পেলাই আহিলে আৰু আমি ফাইনেলি যেনে এতিয়া 15:53 হৈছে মানে জাষ্ট 7 মিনিট পাইছোঁ 7 মিনিটৰ আগতে আমি আহি পেলাই এই জেগাটোত পালোঁ ফাইনেলি সোমাবৰ কাৰণে পাৰিলোঁ আৰু এতিয়া মই গৈ আছোঁ टी शर्ट हम लोग को टी शर्ट जाना है कि हम लोग को वो जाना है ना व्यू जाना है ইয়াতে ৰেকৰ্ড কৰে ইয়াতে মানে একদম যোনবিলাক ইয়াৰে ইংলেণ্ডৰ চবতছে ধনী মানুহবিলাক থাকে তেওঁলোকে ইয়াতে আহি পেলাই বিয়া পাতে মানে কি আৰু তেওঁলোকৰ ইয়াতে ডেষ্টিনেশ্যন ৱেডিং হয় আৰু বহুত মানে ৰয়েল ফেমিলিজবিলাককহে অনলি ইয়াতে এলাউ কৰা হয় বিয়া চিয়াৰ কাৰণে বা যিকোনো পাৰ্টি চাৰ্টিৰ কাৰণে আৰু সেই দলংখন তালৈ আমি যাম কিন্তু এই গোটেই জেগাখিনিত মানে সেই দলংখন মানে একদম কি আৰু হাইলাইট হয় বাট দেন ইয়াৰ পৰাও বহুত ধুনীয়া ভিউটো কাৰণ কি গোটেই চহৰখনৰ ভিউটো আহে ইয়াৰ পৰা আৰু মই যেনেকৈ কৈছিলোঁ যে এইখন য'ত বিয়া যে হয় আচলতে সেই বিয়া হোৱা ঠাইখন এখন কলেজ হয় আৰু কলেজৰ ভিতৰত মানে মানুহে এটা ডেষ্টিনেশ্যন ৱেডিং কৰে কিন্তু এইখন কলেজত পঢ়িব পোৱাটো কিমান মানে এনেকুৱা ন কি লাইক ভাগ্যৰ কথা বুলি কয় তেনেকুৱা ধৰণৰ কাৰণ কি ইমান ধুনীয়া জেগাত যদি কলেজ আছে আৰু তাতে কোনোৱে পঢ়ে দেন লাইক ইটছ নাইচ আমি এতিয়া তললৈ গৈ আছোঁ সেই যোনখন দলংখনৰ কথা কৈ আছিলোঁ সেই দলংখনৰ ওচৰলৈ গৈ আছোঁ আৰু এনেকৈ জংঘলৰ ভিতৰেদি ট্ৰেইল এটা আৰু ইয়াতে সেই জংঘলৰ মাটিৰ গোন্ধটো আছে মই মাটিৰ গোন্ধটো ইমান ভাল নাপাওঁ বাৰু মানে বৰষুণৰ পিছত যে যোনটো মাটিৰ গোন্ধ থাকে সেইটো মই ভাল নাপাওঁ কিন্তু এনেই আৰু এনেকৈ ফিল কৰি পেলাই ভাল লাগে যে পূৰা জংঘলৰ মাজত আছোঁ ইয়াতে চাগে ক'ৰবাত কিবা ঝৰ্ণা আছে পানীৰ শব্দ আহি আছে এই ছোটুকু ইয়াতে সৰু সেইটো আছে ইয়াতে আৰু পানীৰ শব্দ আহি আছে यहाँ पे फॉल है ना कुछ ये रहा छुटकू फिर से ये लेकिन ऐसा जंगल के बीच में से जाने से अच्छा लगता है आवाज़ आने से सो আমি অথনি যোনটো ৰাস্তা দি গৈছিলোঁ সেইটো ৰাস্তা দি মানে ক'তো নাপালোঁ মানে সেইটো ভুল ৰাস্তা আছিলে
আকৌ আমি ঘূৰি আহি পিনে আকৌ এইটো ৰাস্তালৈ আহিছোঁ আৰু ইয়াতে মানে কি হৈ আছে ইষ্টাৰ এগ হাণ্টিং মানে কিবা কম্পিটিশ্যন হৈ আছে মানে এনেকুৱা আৰু ট্ৰেজাৰ হাণ্ট টাইপৰ চ' মানুহবিলাক বহুত তাতে গৈছে মানে ল'ৰা ছোৱালীবিলাক আৰু তাতে মানে কিবা ক্লুজ লুকুৱাই ৰখা হৈছিলে তো আমিও সেইফালে গুচি গ'লোঁ গম পালোঁ যে এইটো কিবা খেলৰ পাৰ্ট হয় আৰু তাৰপিছত আমি বহুত দূৰ ঘূৰি মেলি ইয়ালৈ এইখিনি আহি পেলাই পাইছোঁ ভাগৰত মাত চাত নোলোৱা হৈ গৈছে এতিয়া তথাপিও আমি এতিয়া 6 নম্বৰ পইণ্টত পাইছোঁ চাগে সেই দলংখন 10 নে 11 নম্বৰ পইণ্টত আছে চ' আমি এতিয়া তালৈ গৈ আছোঁ চ' আমি আহি পেলাই একদম তলত পাই গ'লোহি এতিয়া ইয়াৰ পৰা লেকটো আৰম্ভ হৈছে আৰু লেকটো আৰম্ভ হৈ পেলাই এতিয়া যোনখন দলংখন আছে দলংখনৰ কথাটো কৈ আছিলে অথনিৰ পৰা তো সেই দলংখন আহি পালোহি দলংখনৰ নামটো হৈছে চাগে পেলেডিয়ান ব্ৰিজ তাৰপিছত সেই দলংখনৰ বিষয়ে মই কৈ আছোঁ যে সেই দলংখন কিয় ইমান ফেমাছ হয় চ' দলংখন আচলতে এনেকুৱা ষ্ট্ৰাকচাৰ ইউৰোপতে আছে এনেকুৱা দলঙৰ ষ্ট্ৰাকচাৰ আৰু মানে ইউৰোপত থাকোঁতেও ইয়াতে মানে মাত্ৰ 4খন এনেকুৱা দলং আছে য'ত আমি মানে ওপৰেদি যাব পাৰোঁ দলংখনেদি মানে খোজকাঢ়িব পাৰোঁ আৰু সেইখন এই 4খন মানে ব্ৰিজৰ ভিতৰত এখন হয় বাকী চবতে মানে কেনেকুৱা হয় যে দূৰৰ পৰা চাব পাৰি কিন্তু মানে আমি তাৰ ওপৰত উঠিব নোৱাৰোঁ চ' ইয়াতে বহুত মানুহ আহি আছে আৰু এই ইষ্টাৰ বাণীৰ বেণ্ড চেণ্ড মাৰি পেলাই চবে এনজয় কৰি আছে আৰু সেইখিনি ধুনীয়া লাগিছে সুন্দৰ ন তাৰপিছত ইয়াতে পানীবোৰ বহুত পুৰণা এনেকৈ মছবোৰ আছে ডাঙৰ হৈ গৈছে একদম খেলুৱৈ নিচিনা আৰু এইটো ইমান ধুনীয়া মই ফটো খিচিম ইয়া डक भी है पूरा ये असम वाला डक है ये इसको ही खाते हैं तो এইবিলাক হাঁহ আছে মইতো বাৰু হাঁহ নাখাওঁ কিন্তু যদি কোনোবা হাঁহ খোৱা মানুহ হয় ইয়াতে দেখি পেলাই এইটো পাগল হৈ যাব যে বোলে আচলি হাঁহ আছে পূৰা হাঁহৰ মাংস খাবৰ কাৰণে মই হাঁহ নাখাওঁ বাৰু তো মই অথনি যে কৈ আছিলোঁ কম্পিটিশ্যনটোৰ কথা সেয়া হেপী ইষ্টাৰ প্ৰায়ৰ পাৰ্কৰ কিবা যোনটো খেলবোৰ চলি আছিলে সেয়া চলো এইখন দলং পাই গ'লোঁ ফাইনেলি চ' আমি এতিয়া দলংখনৰ ওপৰত আছোঁ তো দিছোঁ তাৰপিছত দলংখনেদি আমি এতিয়া খোজকাঢ়ি পেলাই এইফালেদি ওলাই গ'লোঁ চ' আমাৰ ইয়াতে এতিয়া হৈ গ'ল চব ভিডিঅ' ল'লোঁ ফটোজ ল'লোঁ ভালকৈ চালোঁ আমি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ আমাৰ অলৰেডি গাড়ীৰ পাৰ্কিং এক্সটেণ্ড হ'ল মানে কি আমি এক্সটেণ্ড কৰা নাই এতিয়ালৈকে কিন্তু আমাৰ টাইম পাৰ হৈ গ'ল চ' এক্সটেণ্ড কৰিব লাগিব চাগে কিন্তু আমি যিহেতু গাড়ী লং ষ্টেত ৰাখিছিলোঁ চ' আমাৰ একদম কালি 8টা বজালৈকে পাৰ্কিং দিছে নাজানো এতিয়া কি কৰোঁ চ' মই কৈছিলোঁ যে আমাৰ পাৰ্কিংটো মানে কি আমি সময় অলৰেডি বেছিকৈ ল'লোঁ তাৰপিছত এতিয়া আমি এক্সটেণ্ড কৰিব লগা হ'ল পাৰ্কিং অবভিয়াছলি আমি এতিয়া কালি 8টা বজালৈকে সময় পাইছোঁ সেই পাৰ্কিংটোত মানে স্পেচ পাইছোঁ চ' আমি এতিয়া 8টা বজালৈকে অবভিয়াছলি কালি 8টালৈকেতো নাথাকোঁ কিন্তু আমি এতিয়া অলপ সময় আৰু থাকিম ইয়াতে আৰু ওচৰতে এখন পাৰ্ক আছে আলেকজেণ্ডাৰ পাৰ্ক চাগে তো তাতে আমি যাই আছোঁ আৰু তাৰ পৰা মানে চিটিখনৰ গোটেই ভাল ভিউ পোৱা যায় বুলি মানুহে কয় চ' সেইটো কাৰণে আৰু গোটেই ৰাস্তাটো এতিয়া খালী আমি খোজকাঢ়ি আৰামত গৈ আছোঁ চ' আদিশ্বৰৰ ফোনত গোটেই চাৰ্জ শেষ হৈ গ'ল মোৰ ফোনত অলপমান আছে আৰু মই সেইটো ভিডিঅ' বনোৱাত ইউজ কৰি আছোঁ গতিকে এনেই আমি মানে আন্দাজ কৰি পিনে খালী খোজকাঢ়ি পেলাই গৈ আছোঁ সন্মুখত মানে চহৰখন দেখিবলৈ আৰম্ভ হৈ গৈছে তো আমি ভাবিছোঁ যে চাগে শুদ্ধ ৰাস্তাদি গৈ আছোঁ ফানি কথাটো হ'ল যে আমাক খোজকাঢ়ি পেলাই মানে আমাৰ কাৰ পাৰ্কিঙলৈকে 34 মিনিটছ দেখাইছিলে য'ত আমি আছিলোঁ এতিয়া লেণ্ডস্কেপ পাৰ্কত আৰু বাছেদিও 34 মিনিটছ দেখাইছিলে এখন মিনি কুপাৰ হয় ইয়াতে বহুত মিনি কুপাৰ চলে ইয়াতে চলায় আৰু মানুহে মই ভাবিছোঁ যে মই যেতিয়া গাড়ী কিনিম তেতিয়া ময়ো মোৰ কাৰণে মিনি কুপাৰ এখনে কিনি লওঁ মুখত
ইয়াতে আৰু এটা কথা হ'ল যে ইয়াতে যদি ল'ৰা ছোৱালী হয় ল'ৰা ছোৱালী বুলি শব্দটো ব্যৱহাৰ কৰিছোঁ ইয়াতে যদি ছাপ'জ বাচ্চা হয় চ' কি হয় মানে বাচ্চাক কোচত লোৱাটো এলাউ নহয় মানে কি ইয়াতে প্ৰেম থাকিবই লাগে তো ইয়াতে সেইটো কাৰণে তেনেকৈ মানে ডাবল বাচ্চাৰ টুইনছৰ তেনেকৈ পোৱা যায় ডাঙৰ ডাঙৰ প্ৰেমছ আৰু সন্মুখত সেইটো এটা ষ্ট্ৰাকচাৰ কিবা হয় সেইটো কিবা চাৰ্চে হয় চাগে যিয়ে নহওক বহুত ধুনীয়া লাগিছে আৰু যিহেতু মোৰ পুৰণা ভাল লাগে পুৰণা বস্তুবোৰ বিল্ডিংছবোৰ চ' মোৰতো মজা লাগি আছে আৰু একো নাই আমি সেই গোটেই ষ্টিপটোদি উঠি পেলাই আহিছোঁ ইয়াৰ পৰা আপোনালোকে দেখিছে চাগে অলপ অলপ ভিউ দেখা আৰম্ভ হৈ গ'ল এইখন পুৰণা বাট চহৰখন মানে অল্ড বাট আৰু আদিশ্বৰ বোলে অকণো ভাগৰ লগা নাই নে থাকেও না তুম আদিশ্বৰ ভাগৰেই নালাগে তাৰ মোৰে বেছিকৈ ভাগৰ লাগে এতিয়া আমি এই গোটেই ওপৰখিনিলৈকে যাব লাগিব ওপৰলৈকে চ' আমি এতিয়া আহি পেলাই এইখিনি ওপৰ পালোহি এনেকৈ ভিউ পইণ্টটো এইখিনিৰ পৰা দেখা পোৱা গৈছে ইয়াৰ পৰা আৰু 40টা ষ্টেপছ আছে বোলে কিন্তু 40টা ষ্টেপ যাবলৈ কাৰণেও চব মানুহ ভাগৰত আহি পেলাই এইখিনিত ৰখিছে চ' মানে ষ্টেপছবোৰ বহুত মানে কি দূৰত চ' লাইক এইটো ষ্টেপৰ পৰা সেইটো ষ্টেপলৈকে এটা তো তেনেকৈ আৰু 40টা আছে চ' আমি এতিয়াও বহুত ওপৰলৈ যাব আছে তথাপিও ভিউটো দেখি পেলাইতো যাবলৈ কাৰণে মটিভেট হৈছোঁ খালি ইয়াতে অলপমান সময় ৰেষ্ট লৈ পেলাই আমি আকৌ ওপৰলৈ যাম আমি এয়া ফাইনেলি আহি একদম ওপৰ পাই গ'লোহি ইয়াৰ পৰা ভিউটো সেয়া আমি এইবিলাক বহি লৈছোঁ প্ৰথমতে এইখিনিত মই কৈ আছিলোঁ যে আমি পাৰ্কিঙৰ ফালে গৈ আছোঁ আৰু বহুত ভাগৰ লাগিছে বাট মাইকটোৰ চাৰ্জ শেষ হৈ গৈছিল যিয়ে নহওক এয়া ছানছেটটো দেখুৱায়ে বাথৰ পৰা মই বাই কৈছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই